আমি এটা কথা দেখা পাওঁ যে নটাৰী এগ্ৰিমেণ্ট, নটাৰী মেৰিজ, নটাৰী ডিক্লেৰেশ্যন, ডিভোৰ্চ, আমি নটাৰী অফিচাৰৰ সন্মুখত গৈ ডিভোৰ্চ দি দিম, বহুত কাহিনী। কেতিয়াবা হাঁহি উঠে, উপায় নাই আৰু কি কৰিম। বহুত মানুহে মোক ফোন কৰি সোধে যে ছাৰ মোৰ নটাৰী এগ্ৰিমেণ্টটো কৰি দিয়ক, মোক মেৰিজটো কৰি দিয়ক এদিনতে। মই ক'লোঁ এদিনত কেনেকৈ সম্ভৱ, এদিনতো সম্ভৱ নহয়। নাই এই নটাৰীৰ যিটো এগ্ৰিমেণ্ট কৰে এইটো কৰি দিয়ক। মই ক'লোঁ বাবা মই নোৱাৰোঁ। কাৰণটো কি? কাৰণ হৈছে যে এইটো ইনভেলিড, মানে ফেক। কাৰণ কি আপোনাৰ যিটো আমাৰ ধৰ্মীয় যিটো নিয়ম নীতি আছে এইটো হিচাপত আমাৰ বিয়া হোৱা আমি দেখা পাওঁ, মানে যিটো ৰিলিজিয়াছ ৰিচুৱেলছ আছে সেইটো হিচাপত বিয়া হয়। বিয়া হোৱাৰ পিছতে আপোনাৰ কি কৰে, এটা নটাৰী এগ্ৰিমেণ্ট কৰে বা নটাৰী এফিডেভিট বা নটাৰী ডিক্লেৰেশ্যন বা এটা ডিড বনায়। তাতে লিখা থাকে যে মই অমুকৰ ছোৱালীয়ে এনেকৈ বিয়া পাতিছোঁ বা অমুকৰ লগত বিয়া পাতিছে, সেইটো বহুত কাহিনী আৰু। তাতে নটাৰী অফিচাৰে চিল মোহৰ মাৰি চহী তহী কৰি দি দিয়ে আৰু এইটো ঘৰত আনি আপোনালোকে ফাইলত ভৰাই দিয়ে। কিন্তু আপোনালোকে নাজানে এইটো এটা ফেক হয়, মানে এইটো ভইড। কিয়? কাৰণ আপোনালোকে এটা কথা মনত ৰাখিব, নটাৰীসকল নটাৰিজ এক্ট 1952 আৰু নটাৰিজ ৰুলছ 1956ৰ আণ্ডাৰত গভাৰ্ণ হয়। তাতে লিখা আছে তেখেতসকলৰ পাৱাৰ কি আছে, কি কৰিব পাৰিব, কি কৰিব নোৱাৰে। আৰু আমাৰ যিটো মেৰিজ ৰিলেটেড যিবোৰ এক্টিভিটি এইবোৰ আপোনালোকৰ চিল মোহৰ মাৰি যেনেকৈ ভাবে চাৰ্টিফিকেট, এইবোৰ কৰাৰ ক্ষমতা কিন্তু নটাৰী অফিচাৰৰ নাই। এইটো সংক্ৰান্তত অনাৰেবল হাইকোৰ্ট, অনাৰেবল সুপ্ৰিম কোৰ্টে বিভিন্ন জাজমেণ্টত এইটো কথা কৈছে যে নটাৰী এগ্ৰিমেণ্ট বা মেৰিজ এগ্ৰিমেণ্ট এইটো কিন্তু মেৰিজ নবুজায়। এইবোৰ মিছা ডকুমেণ্টছ বনাই আপোনালোকে ফাইলত সোমাই ফাইলটো ইমান ডাঙৰ কৰি নিদিব, যিটো কামেই নহ'ব। এইটো কিয় কৰে? সেইটো কাৰণে এতিয়াৰ পৰা এই মেৰিজ এগ্ৰিমেণ্ট, মেৰিজ ডিড, ডিভোৰ্চ কিবাকিবি এইবোৰ কিন্তু আপোনালোকে নকৰিব, ঠিক আছে? যদি কিবা কৰিব লগা হয় তেতিয়াহ'লে আপোনালোকে ৰেজিষ্টাৰ মেৰিজ কৰক, ছাব ৰেজিষ্টাৰ তাত আপোনালোকে এপ্লাই কৰক। অনলাইনত এপ্লাই কৰিব লাগে, 30 দিন পিছত ডেট এটা ল'ব লাগে, তাতে দুজন সাক্ষী লৈ কিনে গৈ নটাৰী অফিচাৰৰ সন্মুখত হবে। এইবোৰ আপোনালোকে জানেই, তো সেইটো কৰক। অকণমান টাইম লাগক লাগিলে, সেইটো কৰক। কিন্তু এইবোৰ নটাৰী এগ্ৰিমেণ্ট, নটাৰী ডিড, এইবোৰ কিন্তু নটাৰী ডিভোৰ্চ এইবোৰ নকৰিব। এইবোৰ আজিকালি নকৰে মই যিমান দূৰ জানো। যদি কোনোবাই কৰে সেইটো কিন্তু ভাল প্ৰেক্টিচ নহয়। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।